সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে গম পাইছে যে কোকৰাঝাৰত অহা 5 তাৰিখে ভূপেন হাজৰিকাৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি এটা ভূপেন হাজৰিকাৰ পূৰ্ণাবৰ প্ৰতিমূৰ্তি উন্মোচনৰ দিহা কৰা হৈছে। বিটিআৰ গভৰ্ণমেণ্টৰ পৃষ্ঠপোষকতাত আৰু ডক্টৰ ভূপেন হাজৰিকা স্মাৰক সমিতি কোকৰাঝাৰৰ সৌজন্যত এই অনুষ্ঠানটো 3দিনীয়া কাৰ্যসূচীৰে ৰূপায়ণ কৰা হ'ব। 3 তাৰিখৰ প্ৰথম দিনাৰ অনুষ্ঠানত বিটিআৰ ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ 3টা শাখাত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু সেই প্ৰতিযোগিতা আয়োজন কৰা হৈছে বেছিক ট্ৰেইনিং চেণ্টাৰৰ প্ৰেক্ষাগৃহত। 4 তাৰিখে ভূপেন হাজৰিকা জাতীয় সংহতি নিৰ্মাণত ভূপেন হাজৰিকাৰ শীৰ্ষক এখনি আলোচনা চক্ৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ নীলেশ্বৰ ব্ৰহ্ম প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হ'ব। এই অনুষ্ঠানটো উদ্বোধন কৰিব বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য বাবুলাল আহুজা মহাশয়ে। মুখ্য বক্তা তথা বীজ ভাষণ প্ৰদান কৰিব অসমৰ বিশিষ্ট লেখক চিন্তাবিদ অমৰজ্যোতি চৌধুৰী ছাৰ আৰু সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সন্মানীয় পঞ্জীয়ক সমন্বিতে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দীপেন বড়ো ডাঙৰীয়া। ইয়াৰ সমান্তৰালভাৱে 6জন আমি এই বিটিআৰ অঞ্চলৰ বিভিন্ন জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা 6জন সমল ব্যক্তি থাকিব আৰু সেই 6জন সমল ব্যক্তিয়ে ডক্টৰ ভূপেন হাজৰিকাৰ আদৰ্শ জীৱন আৰু কৰ্মই কেনেকৈ জাতীয় সংহতি নিৰ্মাণ কৰিব সেই সম্পৰ্কত তেওঁলোকে আলোকপাত কৰিব। আৰু শেষৰ যিটো মূল অনুষ্ঠান 5 তাৰিখে কোকৰাঝাৰ জিলা আয়ুক্তৰ বাসভৱনৰ সমীপত অৰ্থাৎ য'ত মূৰ্তিটো উন্মোচনৰ দিহা কৰা হৈছে তাত বিটিআৰৰ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াই মূৰ্তিটো উন্মোচন কৰিব আৰু মুখ্য অতিথি হিচাপে তাত অংশগ্ৰহণ কৰিব প্ৰাক্তন সভাপতি অসম সাহিত্য সভাৰ কুলধৰ শইকীয়া ছাৰ আৰু বড়ো সাহিত্য সভাৰ সভাপতি সুৰত নাৰ্জাৰী ছাৰ। সন্মানীয় অতিথি হিচাপে থাকিব কেবিনেট মন্ত্ৰী অসম চৰকাৰৰ উষা গৌৰৱ ব্ৰহ্ম ছাৰ, জয়ন্ত বসুমতাৰী সাংসদ ডাঙৰীয়া, লৰেন্স ইছলাৰী বিধায়ক পূব কোকৰাঝাৰ বিধানসভা সমষ্টি আৰু বিশিষ্ট শিল্পী কমল চন্দ্ৰ কটকী। আৰু একেটা অনুষ্ঠানৰ লগত সংগতি ৰাখি এই অঞ্চলৰ 2জন বয়োজ্যেষ্ঠ লোকশিল্পীক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰা হৈছে। তেওঁলোক হৈছে ক্ৰমে শ্ৰী বেণুধৰ গয়াৰী আৰু শ্ৰী পৰেশ্বৰ চৌধুৰী। আৰু শেষত একে সময়তে একেটা মঞ্চতে গধূলি 4 বজাৰ পৰা এটা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে য'ত শ্ৰীযুত জিতেন শৰ্মা ডাঙৰীয়া আৰু স্থানীয় শিল্পীসকলে অংশগ্ৰহণ কৰিব। আমি ভূপেন হাজৰিকা স্মাৰক সমিতিৰ তৰফৰ পৰা আমি কোকৰাঝাৰবাসীৰ এই বহুদিনীয়া যি সপোন সেই সপোন পূৰ্ণ কৰাত আমাক পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ বাবে বিটিআৰ গভৰ্ণমেণ্ট তথা আমাৰ সন্মানীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ যে বিটিআৰৰ সৰ্বস্তৰৰ ছাত্ৰ ছাত্ৰী হওক ৰাইজ আই মাতৃ সকলোৱে আমাৰ সেই 3দিনীয়া অনুষ্ঠানত অংশগ্ৰহণ কৰক আৰু প্ৰকৃতাৰ্থত ভূপেন হাজৰিকাৰ যি আদৰ্শ সমাজ জীৱনৰ বাবে সেই আদৰ্শক আমি গ্ৰাছৰুট লেভেললৈকে লৈ যাওঁ আৰু এটা শান্তি আৰু সম্প্ৰীতিৰ এটা বাতাবৰণ সৃষ্টি কৰাত নিশ্চিত ৰূপত এই মূৰ্তিটোৱে এটা অনুৰণন সৃষ্টি কৰিব সেই আশা আমি ৰাখিছোঁ আৰু আমি সকলোৰে আপোনালোকৰো আমি সহায় সহযোগ এই অনুষ্ঠানত কামনা কৰিছোঁ। ধন্যবাদ।